মালিক মেইন মালিককো মই মাতিম কম মাতি কম আপোনালোক এনেকৈ আহিছে আপোনালোক কেছে পাৰ্টিৰে হয় নহয় জানো কেছে বুলি নহয় বহুতখিনি সংগঠন আছে যিকোনো হওক মানে ইহঁতি আহিছে ইহঁতি আপত্তি কৰিছে আপোনাৰ যিটো মানুহ আছে আপুনি আস্তে আস্তে উচ্ছেদ কৰিব লাগে জেগাটো খালী কৰিব লাগে এতিয়া যদি মালিকেও যদি কয় আচ্ছা মোৰ মাটিত মই দিছোঁ যদি মই আচ্ছা আপোনালোকৰ লগত মিটিং বুলি যদি কয় তেতিয়াহ'লে মই ক'ম আপোনালোকৰ লগত কথা পাতি ল'ব না সেইটো ঠিক আছে দিয়ক সেইটো হ'ব সেইটো নোহোৱা নহয় কিন্তু মাটিৰ মালিক ইয়াত কথা পাতিলেও বা যিমানে নহওক কিয় যদি মাটিৰ মালিক যদি জোৰ জবৰদস্তি ইয়াত যদি না বসবাস কৰিব দিম বোলা কৰলৈকে এইটো আমাৰ ফালে কোনটো পৰ্যায়লৈকে একশ্যন হয় এইটো আমি জানো না সেইটোৱে মানে সেইটো যদি মালিকে কয় আচ্ছা মোৰ মাটি এতিয়া মই বহাইছোঁ তেতিয়াহ'লে ছাপোজ কয় মোৰ মাটি মই বহাইছোঁ আচ্ছা কোনে আহি কৈছে আপত্তি কৰিছে বা মই তাতৰ লগত কথা পাতিম তেতিয়াহ'লে আপোনালোকৰ লগত কথা পাতিম হয় নে নহয় এতিয়া মই যদি কয় না আপুনি উঠাব লাগিব তেতিয়াতো সি মোক বেয়া পাব না মোক খং উঠি যাব আপোনালোকে ক'লে তেতিয়াহ'লে আপোনালোকৰ কথাত যদি সি কয় ঠিক আছে আৰু যিটো মানুহকেইটা আছে সিহঁতকো কম তথাপিও তহঁতৰ যিটো স্থান আছে আগত থকা জেগা তাতে যোৱা তাৰমানে যাবই লাগিব নাই যাব লাগিব তাৰপিছত দ্বিতীয় কথা মানে আপোনাৰ মালিকক মাতি আনি এইটো কম মালিকে ক'ব যদি কয় বোলে এতিয়া তহঁতি আস্তে আস্তে জেগাটো তেতিয়াতো কোনো আপত্তি নাই তাৰ যদি কয় মোৰ মাটিত মই দিছোঁ বেলেগ এখনে কমপ্লেইন কৰিছে সেই আপোনালোকৰ কথাই পাতিব লাগিব আপোনালোকে তাতে গৈ পাতক নহ'লে আকৌ আহিব কিন্তু চাব কথা বুজিছে ঠিক আছে এইটোতো থাকিলে কথাটো ঠিক আছে আপোনালোকৰ নম্বৰ যদি আছেতো কালিৰ ভিতৰত খবৰ মই পাইছোঁ মালিক পাৰাত কি কথা আলোচনা হৈছে সেইটো কথাটো জনাই দিব কালিৰ ভিতৰত ঠিক আছে মই এটা জনাই দিম আৰু আপোনালোকে ইয়াত যিমানখিনি গাঁও আছে আপোনালোকৰ মাজত আলোচনা কৰি লওক এতিয়া মানে মই ধৰক এতিয়া সেইফালে সেইটো গাঁওবিলাক তাতে মালিকক মাতিব লাগিব মাতি লওক আপুনি গোটেইকেইজনক মাতি লওক মাতি পেলাই তেতিয়া জগাত জমা হয় সোনকালে নহ'লেতো নহয় বেলেগ পৰা এতিয়া মাতি আছে তুমি আমি অহা সময় দেখি পাইছে নগাঁও পৰা একমাহ মাত্ৰ থাকি আছে এনেকৈ